হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ দুটা টেষ্টি চাটনি ৰেচিপি। বুটৰ চাটনি বনাম আজি, কাবেলি বুট আৰু নৰ্মেল বুটটো। ভাতৰ লগত মাছ মাংস যিয়ে নাথাকক কিয়, অকণমান চাটনি বা পিটিকা বা অকণমান আচাৰ নহ'লে আধৰুৱা হৈ ৰয়, নহয়নে বাৰু? গতিকে আজি বুটৰ চাটনি বনাম। আপোনালোকে নিশ্চয় ভাল পাব, বনাই চাব। তাৰপিছত কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। নৰ্মেল বুট লৈছোঁ আৰু কাবেলি বুট, বাদাম, কেঁচা জলকীয়া, নহৰু আৰু অকণমান নেমু। আমি এই বুটখিনিৰ বাকলিটো গুচাই ল'ম আৰু আমি দুখন চাটনি বনাম, কাবেলি বুট আৰু বাদাম একেলগতে বনাম। গতিকে প্ৰথমে ইয়াৰ বাকলিখিনি গুচাই লওঁ। বাতি এটা লৈ লৈছোঁ। এনেদৰে গোটেইখিনি গুচাই ল'ব। বাকলিটো থাকিলে খাবলৈ বৰ ভাল নালাগে। এনেদৰে মই গোটেইখিনি গুচাই ল'লোঁ। এতিয়া মিক্সি জাৰ এটা লৈছোঁ আৰু তাত গুচাই লোৱা বুটখিনি ঢালি দিম। মই আদা আৰু জলকীয়াকেইটা পুৰি লৈছিলোঁ, মানে কেৰাহী এখনত শুকানকৈ অলপ ভাজি লৈছিলোঁ অলপ সময়। আপুনি কেঁচাকৈও দিব পাৰে, কিন্তু এনেকৈ দিলে খুব ধুনীয়া গোন্ধ এটা আহে। মই দুখন চাটনি বনাম, গতিকে তাৰে আধা থৈ দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিম। এতিয়া এইখিনি গ্ৰাইণ্ড কৰিলে হৈ যাব। একেবাৰে ইজি ৰেচিপি, সকলোৱে বনাব পাৰিব এইটো। এইখিনি গ্ৰাইণ্ড কৰি লওঁ। এইখিনি এতিয়া গ্ৰাইণ্ড কৰি লওঁ। এতিয়া অকণমান পানী দিব লাগিব ভালকৈ, তেতিয়াহে পিচ যাব। পানী একেবাৰে বহুত বেছিও দি নিদিব। আকৌ গ্ৰাইণ্ড কৰি ল'ম। এইখিনি হৈ গ'ল। এতিয়া আমি বাতি এটা উলিয়াই ল'ম। বাতি এটা উলিয়াই ল'লোঁ। এতিয়া অকণমান নেমু চেপি দিম। আপুনি তেতেলীও দিব পাৰে, তেতেলী পিছোতে দি দিব। নেমু অকণ দিলে খাবলৈ খুব ভাল হয়, ফ্লেভাৰটো আহে। আৰু মই এতিয়া ওপৰতে অকণমান কেঁচা মিঠাতেল দি দিম। আমাৰ বুটৰ চাটনি ৰেডি হৈ গ'ল। আপুনি ডোচা, পুৰি যিহৰ লগত নহ'লেও খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। খুবেই টেষ্টি হয়, এবাৰ খালে আপুনি বাৰে বাৰে খাবলৈ মন যাব। একেটা গ্ৰাইণ্ডাৰতে আমি ইখন চাটনিও বনাম। বাদামখিনি দি লৈছোঁ। এতিয়া কাবেলি বুটখিনি দিম। বাকী ৰখা জলকীয়া আৰু নহৰু কেইফোঁটা দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিম। আৰু এইখিনি গ্ৰাইণ্ড কৰি লওঁ, তাৰপিছতে হৈ যাব আমাৰ। এইখিনি গ্ৰাইণ্ড কৰি লওঁ।
এটা উলিয়াই লৈছোঁ বাদাম আৰু কাবেলি চাটনি। এইবিধ চাটনিও খুবেই টেষ্টি হয়। আপুনি ৰুটি, পুৰি, ভাত নাইবা দোচাৰ লগত খাব পাৰে। ইয়াতো অকণমান কেঁচা মিঠাতেল দিম। খাওঁতে আপুনি মিলাই ল'ব। আমাৰ দুইবিধ চাটনি ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাবচোন, আৰু কোনবিধ চাটনি আপোনাৰ বেছি ভাল লাগিলে তাকো জনাব। আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।